वेलकम टू माय यूट्यूब चैनल मोर चैनल आपलोक स्वागतम जनाइছো আজি আমি যোৰহাট মহবন্দা শ্ৰীমন্ত শংকৰদেৱ সম্পদ ৯৬ সংখ্যক অধিৱেশনলৈ আহিছো মোৰ লগতে কিছু দৃশ্য আপোনালোককো দেখুৱাম বুলি ভাবিছো আহক ভিডিওটো মোৰ লগত থাকিব হেকলৈ আৰু ভিডিওটো পাৰিলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আহক ভিডিওটো আগুৱাই যাওঁ বৰ্তমান আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৬ সংখ্যক অধিৱেশনৰ সন্মুখৰ গেট ভাগৰ তলেদি আমি সোমাই গৈছো দেখিবলৈ পাইছে অসংখ্য বাপ আইগৰাকী সকলোৰ আগমন দেখিবলৈ পাইছে হাজাৰ লোক দেখিবলৈ পাইছে এয়া আমি ভিতৰলৈ সোমাই গৈছো এয়া আমাৰ কিছু দৃশ্য আপোনালোকলৈ দেখুৱাইছো এয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ ভিতৰৰ অধিৱেশনৰ দৃশ্য দেখিবলৈ পাইছে অসংখ্য হাজাৰ লোকৰ আগমন এয়া দেখিবলৈ পাইছে লগতে ভিডিওটো চাওক মোৰ লগতে আপোনালোক দেখিবলৈ পাইছে অসংখ্য লোক ভিডিওটো যদি মই আপোনালোকক দেখুৱাবলৈ যাওঁ বহুত দীঘল হৈ যাব সেইকাৰণে ভিডিওটো মই অলপ স্পীড কৰি দিছোঁ আপোনালোকে মোৰ লগত থাকিব কিছুমান মধুৰ দৃশ্য দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ সজাই থৈছে দেখিবলৈ পাইছে আপোনালোকে আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো যোৰহাটৰ ৯৬ সংখ্যক অধিৱেশন যোৰহাট মহবন্দাত হৈছে অনুষ্ঠিত হৈছে যদি আপোনালোকে আহিব পাৰে ইয়াত বৰ ধুনীয়া দৃশ্য আপোনালোকে উপভোগ কৰিবলৈ পাব এতিয়া আপোনালোকৰ মোবাইলতে দেখুৱাইছোঁ আপোনালোকে নিজে লাইভ দেখিবলৈ পাব আহক ভিডিঅ'টোৰ লগত থাকক দেখিবলৈ পালোঁ চক্ৰ বিহুটো আমি দেখিনো কেনেকৈ ৰৈ থাকোঁ আমিও সোমাই গ'লোঁ চক্ৰ বিহুত ভাবিছিলোঁ মই গৈ এপিনে সোমাই এপিনে ওলামগৈ বুলি ভাবিলোঁ কিন্তু পিছত দেখিছোঁ ৰাস্তা ওলাব নাই এনেকৈ আপোনাৰ ঘূৰি ৬-৭ মিনিটৰ পিছত আমি ধৰি লওক ৰাস্তা বিচাৰি পালোঁ মইতো এতিয়াতো ধৰি লওক চক্ৰ বিহুত সোমাই গ'লোঁ যদি আপোনালোকে যদি চক্ৰ বিহুত সোমাবলৈ বিচাৰে তেতিয়া আপোনালোকে যোৰহাট মহবন্দা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশনলৈ আপোনালোকে আহিব লাগিব তেতিয়া আপোনালোকে চক্ৰ বিহুত সোমাব পাৰিব এইদৰে আমি চক্ৰ বিহুত সোমাই এসময়ত বাৰু ওলাব পাৰিলোঁ তাকক ভিডিঅ'টো চাওক আমি কিদৰে চক্ৰ বিহুৰ পৰা ওলালোঁ এটাই ভাল লাগে মানুহবোৰ এবাৰ আহিছে এপিনে ঘূৰিছে আকৌ এফালে গৈছে কোনো মানে ৰাস্তা মানে একদম মানে বিচাৰি নোপোৱা নিচিনা ইপিনে গ'লে ইপিনে ৰাস্তা বন্ধ ইপিনে গ'লে ইপিনে ৰাস্তা মানে কেৱল হাঁহি ৰখাব পৰা নাই আৰু মানে এইকণ টাইমত ইমান যে আনন্দ লাগিছে নহয় কি ক'ম এয়া লাষ্টত গৈ ঘূৰি এয়া দেখিবলৈ পাইছে একদম ঘূৰি আছোঁ 6 মিনিট সময় ঘূৰি লাষ্টত গৈ মানে কি ক'ম আৰু লাষ্টত গৈ দেখিবলৈ পাইছে ইপিনে গৈছোঁ ইপিনে ৰাস্তা নাই ইপিনে গৈছোঁ ৰাস্তা নাই এয়া ঘূৰি আছোঁ এয়া দেখিবলৈ পাইছে এয়া গোটেইখন সকলো মানুহে এয়া দেখিবলৈ পাইছে ইফালে গৈছে কি ক'ম হাঁহি ৰখাব পৰা নাই আৰু এয়া এসময়ত গৈ যেনিবা আৰু ধৰি লওক কোনো ৰকমে চক্ৰ বিহু বা ওলালোগৈ আৰু এয়া চব কিদৰে আমি ওলালোগৈ এয়া দেখিবলৈ পাইছে এয়া গৈ আছোঁ এয়া এট লাষ্ট যেনিবা ওলালোগৈ এয়া আপোনালোকক দেখুৱাইছোঁ আমাৰ
আই বাপ মস্ত সকল থাকিবৰ বাবে ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ শিবিৰসমূহ এই শিবিৰসমূহ আপোনালোকক আমি দেখুৱাই আছোঁ। ইয়াত দেখিবলৈ পাইছে ইয়াত আই বাপসকল জিৰণি ল'বৰ কাৰণে শিবিৰবোৰ বনাই দিয়া হৈছে। আপোনাৰ যদি বহুত দূৰণিৰ পৰাতো অহা হয় ন, যোৰহাট শিৱসাগৰ ধৰক যোৰহাট শিৱসাগৰ তিনিচুকীয়া গুৱাহাটী অল অসমৰ সকলো আই বাপসকল অহা হয় ইয়াৰ শিবিৰসমূহ দেখুৱাই আছোঁ। ইয়াত দেখিবলৈ পাইছে এই শিবিৰসমূহ চব এয়া ভোজনালয়ৰ কাৰণে ভাত খাবৰ কাৰণে ৰাইজসকলে আই বাপসকলে এয়া লাইন পতা কিছু দৃশ্য ইয়াত দেখিবলৈ পাইছে। আৰু কিছু আমাৰ ধৰ্মমূলক কিছু মিটিঙৰ দৃশ্য আপোনালোকক কিছু দেখুৱাইছোঁ। আমাৰ বাবে লাইন পাতি থকা হৈছে দেখিবলৈ পাইছে। বহুত অকণমান দূৰৰ পৰা লাইন দেখিবলৈ পাইছে। বৰ্তমান আমি ভোজনালয়ত উপস্থিত হৈছোঁ ভাত খাবৰ কাৰণে। ইয়াত দেখিবলৈ পাইছে আই বাপ সমস্তসকলে একেলগতে এসাঁজ ভাত খাবৰ কাৰণে সকলো লাইন পাতিছে। এয়া সকলোৱে ভাত খাব বহিছে। ভিডিঅ'টো লগত থাকক আৰু মোৰ লগতে আপোনালোকে উপভোগ কৰক। ভাত খাই যেতিয়া আমি ঘৰলৈ ৰাওনা হৈছিলোঁ তেতিয়া বাপ সমস্তই কিদৰে আমাক সেৱা জনাইছিল চব ইয়াৰ দৃশ্য দেখি মই বহুত কি ক'ম আৰু বহুত ভাল লাগিল। যাতে আপোনালোকেও এবাৰ পাৰিলে আমাৰ যোৰহাট মহাবন্দা শ্ৰীমন্ত দেৱ স্বায়ুভূত অধিৱেশনলৈ আহিব বুলি অনুৰোধ জনালোঁ। আমি বৰ্তমান অধিৱেশনত 11টা বজাতে উপস্থিত হৈছিলোঁ। 11টা বজাৰ পৰা আমি অধিৱেশন চাই এতিয়া বৰ্তমান আমাৰ সন্ধিয়া 6-7টা বাজি গ'ল। মানে কিদৰে আমাৰ এইখন টাইম গ'ল আমি গমেই নাপালোঁ। মানে ইমানেই ধৰি লওক আচাৰ ব্যৱহাৰ মানে ধৰি লওক ইমানেই এটা মনোৰম দৃশ্য দেখিলোঁ। মানে আমি কেনেকৈ টাইমটো গ'ল মানে গমেই নাপালোঁ। কিন্তু তাৰ পৰা আহিবলৈতো মন নাছিল, কিন্তু যাবই লাগিব কাৰণতো ইয়াতো থাকিলে নহ'ব ন। ঠিক আছিলে, ভিডিঅ'টো ইমানেই আছিলে। কাৰণ শ্ৰীমন্ত অধিৱেশনৰ যদি আপোনালোকে যদি এপাক নেমাৰে, যদি আমাৰ যোৰহাটবাসীয়ে যদি ভিডিঅ'টো চাই যদি এপাক নেমাৰে কি ক'ম, এবাৰ আহিব চাব আপোনালোকক অনুৰোধ কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় গুৰু শ্ৰীমন্ত শংকৰ, অ হৰি, অ ৰাম কৃষ্ণ।